নমস্কাৰ, শুভ সন্ধ্যা জনাইছোঁ সকলোকে। পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি কবিতা পাঠ লৈ আহিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ কবিতাৰ শিৰোনাম প্ৰতিবিম্ব। তুমি প্ৰতিবিম্ব ছায়াৰ নে পোহৰৰ নে আবেগৰ? তুমি প্ৰতিবিম্ব অদৃশ্য শব্দৰ নে অস্ফুট আন্ধাৰৰ? আইনাত সদায় দেখোঁ তোমাক, অশ্ৰুৰে ধূসৰিত এক অবাক ৰূপ। মোৰ বিস্মিত চেতনাত স্মৃতি হৈ বৈ আহে এক অনন্য অৰণ্য। সেউজীয়া নহয়, অশ্ৰুৰ বৰ্ণহীন মুকুতা, কেতিয়াবা তোমাৰ চকুৰ, কেতিয়াবা মোৰ। ধন্যবাদ।